এইটো কি কেভ হয় নামটো? চহৰা। চহৰা। Hey guys, এতিয়া আমি কেভ চাবলৈ কাৰণে আহিছোঁ। 600 মিটাৰ বুলি কৈছে, মানে আধা কিলোমিটাৰ আৰু সিমানটো কেভ হয়। এতিয়া আমি চাবলৈ গৈ আছোঁ, হয় নাই? ৰাস্তাটো চব কেনেকুৱা ধুনীয়া। আৰু কি জানে, হেৰি একদম ইয়াত মানে আপোনাৰ হেৰি এইবোৰ ইনচেক্টছৰ মাত শুনি থাকে, চৰাই চিৰিকটিৰ মাত শুনি থাকে ধুনীয়াকৈ। বলক গাইজ, এতিয়া আমি গুৱাহাটীৰ ভিতৰলৈ যাওঁ, মানে কেভ ৱৰ্ল্ডলৈ যাওঁ, এডভেঞ্চাৰ কৰোঁ অলপ, কেনেকুৱা লাগিব আপোনালোকে চাব। চ' গাইজ, গুৱাহাটীৰ মাজেদি অকণমানি নদী বৈ গৈছে, পানীবোৰ একদম ঠাণ্ডা ঠাণ্ডা, একদম চফা পানী ধুনীয়াকৈ বৈ গৈছে কেভটোৰ মাজেৰে। যাবতো পাৰি, সেই দেখিছে নাই মোৰটো ব'লা পাৰি এইখিনিত। নাই মই এতিয়াও নোৱাৰোঁ, লাগি যাব। এইখিনি বহুত চাপৰ আছিলে দেই। ব'লা ব'লা, এইখিনি ভাল। তাৰপিছত ওলাব পাৰিম নাই, আকৌ ঘূৰিব লাগিব ঠিক নাই। তথাপি মোৰতো চাই যাব দেই, ক'ত ক'ত জোঙা ওলাই থাকিব ঠিক নাই। অঁ লাহে লাহে যাওঁ। অঁ খতম আকৌ এই এইটোৱে লাষ্ট মানে আৰু নাই। অঁ এইফালে যাব পাৰি, কি কয় বনোৱা। অঁ এইবিলাকত অক্সিজেনৰ পৰিমাণ কম থাকিব। সেইফালে চাগে যিফালে পোহৰ লাইট আছে। 600 মিটাৰ ন, এতিয়া আমি কিমান আছে 200-300 মিটাৰ আহিছোঁহে। যাবতো লাগিব, ব'লা নহ'লে আকৌ ৰিটাৰ্ণ মাৰ মানে চেম হ'ব। ব'লা ব'লা ব'লা। এটা নাই আৰু ভয় লাগি যায় ন। ব'লা। সেই গাইজ, এতিয়া আমি কেভটো চাই মানে ঘূৰি আছোঁ। কেভটো চাই পিনে মজা লাগিলে। কেভটো চাই একদম লাষ্টৰ জেগাখিনি, যোনখিনি মানে ধৰক আপোনাৰ কেভটো খতম হয়, বহুত মানে ভয়ানক। অকলে যাব নোৱাৰি, মইতো ভয়ে খাইছোঁ। এখেতক কৈছোঁ ব'লক 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 সোনকালে, তেনেকুৱা টাইপৰ হয়। সেইকাৰণে বাকী এক্সপিৰিয়েঞ্চটো ভালেই লাগিলে। আৰু এটা আছে কেভ, সেইটো আপোনাৰ 100 মিটাৰ, এইটো আছিলে আপোনাৰ 600 মিটাৰ পূৰা। সেয়াই।